হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিন মই ভিডিঅ' আপলোড কৰাৰ পৰা বিৰত থাকি আজি আপোনালোকৰ মাজলৈ আকৌ ভিডিঅ' লৈ আহিছোঁ। আজি মই কেইখনমান গামোচা লগাওঁ বুলি ভাবিছোঁ, সেয়েহে ববিনকেইটা সৰহকৈ কৰিছোঁ যাতে সোনকালে তাঁতখন লগাই শেষ হয়। আৰু কালি মা আহিলে, সেইকাৰণে মা লগতে বেটাই এনায়েকক পাই খুব ভাল পাইছে, লগতে সহায় কৰি দিছে কামত, পাৰিলেও নোৱাৰিলেও। আৰু ইফালে 10খন গামোচাৰ আমি জোখ লৈ লৈছোঁ, 10খন লগাম বুলি ভাবিছোঁ। আৰু মায়ে ইটো মূৰৰ পৰা সিটো মূৰলৈ জোখটো লৈ মেলি এতিয়া খুঁটিটো মাৰি লৈছে। আৰু ঘৰত তাঁত লগালে দুগৰাকী বা তিনিগৰাকী মানুহ লাগেই নহয়নে? মইতো অকলে নোৱাৰোঁ, সেইকাৰণে মা আহিলে কাৰণে ভালেই পালোঁ, সুবিধাকণ পাওঁতে কামটো কৰি ল'লোঁ। আৰু ইফালে আজি ৰ'দটো বৰ ধুনীয়াকৈ দিছে, সেইকাৰণে তাঁতো লগোৱা হওক আৰু ধানো শুকোৱা হওক বুলি মায়ে ধান কেইটামানো উলিয়াই দিলে। আৰু তাইদেউ অহাৰ কাৰণে তাইদেউ অকণমান মাক ধান মেলিতে সহায় কৰি দিছে। আৰু ইফালে মায়ে সূতা বাচি দিছে আৰু মই নিছোঁ, বিহা নিছোঁ। আৰু মা কি জানেনে, বহুত বেছি তামোল খায়, সেয়েহে তাইদেউ কামৰ মাজতে তামোল এখন দিয়ে দিছে খাবলৈ, খুব ভাল পায় বাকী নহ'লেও তামোলটো মেইন বুলি ক'ব লাগিব। ইফালে আহিলে টিকলিজনী কামৰ মাজতে সোমাই দিছেহি। আৰু মোৰ বাকী কামবিলাকতো থাকেই, সেইকাৰণে শাহুমাও ধান মেলি হৈ গ'ল, সেইকাৰণে মা আহি এতিয়া বিহাটো নি দিছে। মই অকণমান ভিতৰ কামত আহিলোঁ সেইকাৰণে। আৰু এতিয়া হিচাপ কৰি চাইছে দেই, মোৰ কিন্তু হিচাপ কৰোঁতে খেলি মেলি লাগে, কি জানেনে? ইমান অভ্যাস নাই, বহুত দিনৰ মূৰত কিছুমানে তাঁত লগালে এনেই ওচৰত যাওঁ, বা মই লগালেও মই বেছি তাঁতত লাগিবই নাপাওঁ। মা থাকে কাৰণে মই বাকী কামবিলাক কৰি থাকোঁতে ইফালে তাঁতত মই চাবলৈ সময়ে নোপোৱা নিচিনা হয়, সেইকাৰণে ভালকৈ শিকিবই পৰা নাই আজিলৈকে। আৰু এতিয়া বিহাটো নি শেষ হ'ল, বহুত বেছি গামোচাখন বহলকৈও লগা নাই, আৰু সোনকালে কাটিম বুলি ভাবিছোঁ কাৰণে আগবেলাৰ ভিতৰতে তাঁতখন শেষ কৰিম বুলি ভাবিছোঁ। যদি আজিয়ে তুলিব পাৰোঁ তেনেহ'লেতো কাইলৈ শালত আৰিব পাৰিম নহয়নে? আৰু ঘৰৰ কামবিলাকতো থাকেই, তাৰ মাজতে লৰালৰিকৈ ব'ব লাগিব। আৰু ৰুমাল লগাম বুলিও ভাবিছোঁ, বিহুততো গামোচা ৰুমাল এইবিলাকতো লাগেই, সেইকাৰণে গামোচা যোৱা বছৰ গামোচাও লগাইছিলোঁ, ৰুমালো লগাইছিলোঁ যোৱা বছৰ, কিন্তু শেষ হৈ গ'ল, কি কৰিব উপায়তো নাই, বিহুত দিব লগা হয়। সেইকাৰণে এতিয়া গামোচা 10খন লগালোঁ। আৰু মা ইমান কষ্ট কৰি দিছে নহয়নে, মাকতো এখন দিবই লাগিব। আৰু ৰাজখন ভৰাবও নাজানো, মোৰ কি জানেনে, অকলে ব'বলৈহে জানো বুলি ক'ব লাগিব, আৰু বাকী কামত নাই। আৰু মই সেইকাৰণে মায়েতো চবেই জানে বুলিয়ে ক'ব লাগিব, সকলোখিনি মায়ে কৰি দিছে। এতিয়া ৰাজখনো মায়ে ভৰাই মেলি ল'লে, মই এইফালে ল'ৰা চাফ চিকুণ কৰাৰ লগতে ভাত পানীৰ যোগাৰ কৰিলোঁ। আৰু ৰাজখনো ভৰাই হৈয়ে গ'ল, এতিয়া আকৌ চলাব লাগিব। চলাবৰ কাৰণেও ভগৱানৰ আশীৰ্বাদত কিন্তু এডালো সূতা ছিঙা নাই দেই, অকণো আমনিও নকৰিলে, ধুনীয়াকৈ হৈ গ'ল। আৰু ববিনকেইটা সৰহকৈ লোৱাৰ কাৰণে অকণমান সোনকালেও হৈ গ'ল, ইফালে ধানো শুকাইছে, এইফালে তাঁতো হৈ গৈছে, দুইটা কাম লগতে হৈছে। এইফালে কুকুৰা নেখেদালেও হৈ গৈছে, আজি চোতালত যিহেতু মানুহ আছে, এনেই কুকুৰা ৰখীয়া হ'ব লাগে, যিহেতু ধান খাই দিয়ে সেইকাৰণে। আৰু এতিয়া মাহঁত দুইগৰাকী লাগিছে তাঁতত, মই এইফালে অকণমান কেমেৰা ধৰি দিবলৈ আহিলোঁ, কিমাননো মোবাইলটো ষ্টেণ্ডতে ৰখাই থ'ম, সেইকাৰণে বোলো অকণমান কেমেৰাটো কৰি দিছোঁ। মায়ে কৈছে দেই, কিনো ইমান ভিডিঅ' কৰি থাক, কিন্তু কি কৰিব নহয়নে, ইমান দিন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়োৱা নাই, আজি গামোচাখন লগাওঁতে বোলো ভিডিঅ' এটা কৰি ৰাখোঁ। আৰু এনেকুৱা ভিডিঅ'বিলাক পাছত চায়ো ভাল লাগে নহয়নে? আৰু ইফালে অকণমান মেৰিয়াই মেলি লৈছোঁ, তুলুঠাটো মেৰিটো খোৱালৈকে। আৰু এতিয়া মূৰ পাৰ কৰিব লাগিব, আপোনালোকৰ ফালে এইটোক কি বুলি কয় জনাবচোন, আমাৰ ফালে মূৰ পাৰ বুলিয়ে কয়। আৰু এইটো কৰি ল'লেহে তাঁতখন সম্পূৰ্ণ হয় নহয়। তাৰ মাজতে কামখিনি কৰি মেলি আহি এতিয়া গামোচা কেইখনৰ জোখটো লৈ লৈছোঁ, যিহেতু 10খন গামোচা জোখ এতিয়াই ল'ব লাগিব। আৰু লৈ ল'লোঁ, ইফালে মাহঁতো চলাই আহি খুঁটিৰ ওচৰ পালেহি, এতিয়া মেৰিয়াই মেলি অকণমান বাকী থাকিব, আৰু সেইখিনি কৰি ল'ম। ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল লাগে এটা কমেণ্ট কৰি যাব। আৰু লগতে আপোনালোকক যদি ফুলৰ চানেকিৰ প্ৰয়োজন হয় তেনেহ'লে কমেণ্ট কৰিব, মই আপোনালোকক ফুলৰ চানেকিৰ ভিডিঅ' আগবঢ়াম। আৰু সকলোৱে তাঁত লগোৱা পদ্ধতিবোৰ বেলেগ বেলেগ নহয়নে? যি কি নহওক, যেনেকৈ হ'লেও কাপোৰখন ব'ব পৰা হ'লেই হ'ল। আৰু মোৰো আজি ইমানতে কাপোৰ লগোৱা হৈ গ'ল, আগবেলাৰ ভিতৰতে শেষ হ'ল, মনটো ভাল লাগিছে। আৰু আপোনালোকক আজিলৈ ইমানতে এৰিছোঁ।